নতুন এটা ক্যাপচা ডাউনলোড কৰি লৈছোঁ VKLA3 এতিয়া প্ৰচেছটো ভেৰিফাই মাৰি দিলোঁ নেটৱৰ্কটো ভালেই চলি আছে আজি সেইকাৰণে ইমান সোনকালে দেখাব পৰা নাই আৰু ভেৰিফাই অটো হ'ব লাগিব সেইকাৰণে অলপ টাইম লৈ আছে অটোমেটিক আহি যাব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আধাৰ ৰিলেটেড বা এনি ৰিলেটেড ভিডিঅ'টো মানে কোনো টেকনিক্যাল ইস্যুজ থাকিলে মই এইটো হেল্প কৰি লাগিম আৰু যদি কোনোবাই নতুন আধাৰ কাৰ্ড বনাব খোজে কেনেকৈ বনাব লাগে মই দেখাই দিম আহি গৈছে চাওক আধাৰ ভেৰিফিকেশ্যন কমপ্লিট আধাৰ নাম্বাৰটো আহি আছে S20 পৰা 30 ভিতৰত জেন্ডাৰ মেল ষ্টেট আসাম মোবাইল নম্বৰৰ লাষ্টৰ তিনিটা দি আছে তো গাইজ এনেকৈ মোবাইল নম্বৰটো যদি ভুল থাকে আধাৰ নাম্বাৰটো যদি ভুল থাকে তেনেহ'লে বেলেগ ধৰণে দেখাব আধাৰ ভেৰিফিকেশ্যন মোৰ হৈ গৈছে এনেকৈ আধাৰ নাম্বাৰ আপোনাৰ আধাৰ নাম্বাৰটো জেনুইন নে ফেক সেইটো চাব পাৰি গতিকে থ্যাংক ইউ গাইজ